ধৈৰ্য কি মগজু মস্তিষ্কৰ শক্তি। মানৱতা কি ধৰ্ম। ৰোগ কি শত্ৰু। প্ৰেম কি শান্তি। লোভ কি দানৱী। সৃষ্টি কি শক্তি মুক্তি। মহানতা কি ঐশ্বৰিক গুণ। বিবাহ কি সংসাৰ ৰচা পদ্ধতি। মৃত্যু কি মুক্তি। লক্ষ্য কি নিৰ্বাচিত বিষয়পথ। জাতি কি ঈশ্বৰ মানুহৰ বিচাৰ বাছনি। ৰজা কি মুৰব্বী গৰাকী। খং কি মগজুৰ বিকৃতি। খাদ্য কি জীয়াই থকা উপায়। সন্মান কি মনোবল প্ৰেৰণাৰ উৎস। ৰূপ কি আকৰ্ষণ শক্তি। সৎ কি মহানতা। উপাধি কি পৰিচয় চিনাকি। মগজু কি পৰিচালনা শক্তি ক্ষমতা। পৰিশ্ৰম কি দায়িত্ব। ভাগ্য কি ঈশ্বৰৰ কৃপাদৃষ্টি দান। উপায় কি ভাগ্যপথ। বন্ধু কি ভাতৃত্ব। শক্তি কি সাহস।